মোৰ নাম অনন্ত। মোৰ প্ৰশ্ন হৈছে বিবাহ আৰু বিবাহ বিচ্ছেদৰ বিষয়ে। মই বিবাহিত। নহয় এই দুইটা বেলেগ বেলেগ। বিবাহ মই আজিকালি যি দেখিছোঁ বহুতো যুৱক যুৱতী যেনে তেওঁলোকৰ বহুতে বিয়া কৰিব নিবিচাৰে আৰু তেওঁলোকৰ কিছুমান যিসকল বিবাহ পাশত আবদ্ধ হয় কিছুমান পৰিস্থিতিত তেওঁলোকৰ বিবাহ বিচ্ছেদ হয়। গতিকে আপুনি এই পৰিস্থিতিৰ ওপৰত কিছু আলোকপাত কৰিব নেকি সদ্গুৰু? চাওক, আপুনি বিবাহৰ প্ৰচলনটো বুজিব লাগিব। এইটো হ'ল এক নিৰ্দিষ্ট পবিত্ৰতা অনাৰ কাৰণে সেই প্ৰতিটো মৌলিক প্ৰয়োজনীয়তাৰ বাবে যি প্ৰতিজন মানুহৰে আছে। শাৰীৰিক প্ৰয়োজনীয়তা আছে, মানসিক প্ৰয়োজনীয়তা আছে, অৰ্থনৈতিক প্ৰয়োজনীয়তা আছে, আৱেগিক প্ৰয়োজনীয়তা আছে, সামাজিক প্ৰয়োজনীয়তা, বিভিন্ন প্ৰয়োজনীয়তা। এই সকলো প্ৰয়োজনীয়তা পূৰণ কৰিবলৈ আমি বিবাহ নামৰ এটা অনুষ্ঠান প্ৰৱৰ্তন কৰিছোঁ, য'ত এই সকলোবোৰ বিচক্ষণতাৰে পৰিচালনা কৰিব পাৰি। অন্যথা যদি আমি অন্য প্ৰাণীৰ দৰে ৰাস্তাত এইটো কৰোঁ তেন্তে ই আমাৰ বাবে কুৎসিত হৈ পৰিলহেঁতেন আৰু আমি এই ক্ষেত্ৰত ভাল অনুভৱ নকৰিম। সেয়েহে কিছু সাংগঠনিক ধাৰণা আনিবলৈ, কিছু সৌন্দৰ্যবোধ, কিছু স্থিৰতা, কিয়নো পুৰুষ আৰু মহিলাৰ মিলনত স্বাভাৱিকতে নতুন জীৱনৰ আগমন হয়। এইটো আন যিকোনো প্ৰাণীৰ তুলনাত ই হৈছে আটাইতকৈ অসহায় জীৱন, যাক সৰ্বাধিক পৰিমাণৰ শুশ্ৰূষাৰ প্ৰয়োজন। আপুনি এটা কুকুৰ পোৱালি ৰাস্তাত এৰি দিব পাৰে। যেতিয়ালৈকে ই খাদ্য পাই থাকিব ই ডাঙৰ হৈ এটা ভাল কুকুৰ হ'ব, কোনো সমস্যা নহয়। কিন্তু এজন মানুহৰ সৈতে তেনে নহয়। তেওঁক কেৱল শাৰীৰিক প্ৰয়োজনেই নহয়, তেওঁক বিভিন্ন ধৰণৰ সম্বলৰ প্ৰয়োজন আৰু সৰ্বোপৰি এটা স্থিৰ পৰিস্থিতি। সমাজত বিবাহ হোৱাটো উচিত হয়নে নহয় এজনে বিতৰ্ক কৰিব যেতিয়া তেওঁলোক 18 বছৰীয়া হ'ব, কিয়নো শৰীৰে স্বাধীনতা বিচাৰিছে। ঠিক আছে, সেই সময়ত সকলোৱে প্ৰশ্ন কৰে, বিবাহৰ সঁচাকৈয়ে প্ৰয়োজন আছেনে? আমি যি ধৰণে বিচাৰোঁ সেই ধৰণে কিয় জীয়াই থাকিব নোৱাৰোঁ? কিন্তু যেতিয়া আপুনি 3 বছৰীয়া হয়, আপুনি বিবাহক যথেষ্ট মূল্য দিয়ে, এক স্থিৰ বিবাহক যথেষ্ট মূল্য দিয়ে, নহয় জানো? হয়নে নহয়? আকৌ যেতিয়া আপুনি 45-50 বছৰীয়া হয়, আপুনি বিবাহৰ 100% বিবাহৰ পক্ষত। Between 18 and 35, you're questioning the whole process. 18ৰ পৰা 35ৰ ভিতৰত আপুনি গোটেই প্ৰক্ৰিয়াটোক প্ৰশ্ন কৰি আছে, কিয়নো ভৌতিক শৰীৰ য'ত প্ৰভাৱশালী সেই সময়ত যদি আপুনি সেইটোত নিয়োগ কৰে তেন্তে ই প্ৰতিটো অনুষ্ঠানক প্ৰশ্ন কৰিব। এয়া হৰমোনজনিত স্বাধীনতা, নহয়নে? আপোনাৰ বুদ্ধিমত্তা হৰমোনৰ দ্বাৰা অপহৃত হৈছে। সেয়েহে আপুনি সকলো বিষয়ৰে মৌলিকতাৰ ওপৰত প্ৰশ্ন কৰে। মই কোৱা নাই যে বিবাহেই হৈছে একমাত্ৰ বস্তু, কিন্তু আপোনাৰ এটা ভাল বিকল্প আছেনে? যদি আপোনাৰ ওচৰত এটা ভাল বিকল্প আছে, বিবাহক ধিক্কাৰ দিয়ক। কিন্তু আপুনি এটা ভাল বিকল্প পোৱা নাই, কিয়নো শিশুৰ বাবে এটা স্থিৰ পৰিস্থিতিৰ অতি আৱশ্যক। আপোনাৰ এটা সন্তান হোৱাৰ পিছত ই এক 20 বছৰীয়া প্ৰকল্প। আপোনাৰ ইচ্ছা বা আকাংক্ষা সলনি হ'ব, আপোনাৰ আৱেগ সলনি হ'ব। যদি সেইটো তেনেকুৱা নহয় তেন্তে তেনে পৰিস্থিতিত সোমাই নপৰিব। সকলোৰে বাবে বিয়া কৰাটো বাধ্যতামূলক নহয়। এইটো ভাল। আপুনি কৈ আছিল যে মানুহে বিয়া কৰিবনে নাই ভাবি আছে। মই সুখী যে এইটো সকলোৰে বাবে প্ৰয়োজনীয় নহয়। কিন্তু যদি আপুনি ইয়াত সোমাই পৰে আৰু যদি আপুনি, বিশেষকৈ যদি আপুনি ল'ৰা ছোৱালী জন্ম দিয়ে, আপুনি বুজিব লাগিব এয়া ন্যূনতম 20 বছৰৰ প্ৰকল্প। আপুনি ভাল পাওক বা আপুনি ভাল নাপাওক, অন্যথা আপুনি সেই প্ৰকল্পবোৰত সোমাব নালাগে। আপুনি প্ৰকল্প এটাত সোমাই ইয়াক আধাতে পেলাই আঁতৰি নাযায়, নহয় জানো? এইটো আপোনাৰ পচন্দ, কিন্তু অন্ততঃ সচেতনভাৱে বাছনি কৰক। সকলোৱে বিয়া পাতি আছে কাৰণে আপুনি বিয়া কৰিব নালাগে। আপুনি বিবাহ আৰু বিবাহ বিচ্ছেদৰ বিষয়ে একেটা উশাহতে কথা পাতিব নালাগে যেন দুয়োটা একেলগে হয়। এইটো এটা সম্পূৰ্ণ আমেৰিকান ধাৰণা। আপুনি একেলগে বিবাহ আৰু বিবাহ বিচ্ছেদৰ কথা ভাবি আছে। এতিয়ালৈকে এই দেশত বিবাহ বিচ্ছেদৰ কথা কোনেও ভবা নাছিল, হয়নে নহয়? গতিকে যদি ই ঘটে, যদি কিবা ঘটে, দুজন মানুহৰ মাজত সঁচাকৈয়ে কিবা ভুল হৈছিল আৰু তেওঁলোকে পৃথক হ'বলগীয়া হয়, সেয়া অৱশ্যেই ঘটিব। ইয়াক আপুনি বিবাহৰ সময়ত পৰিকল্পনা কৰিব নালাগে। আপুনি একেটা উশাহতে বিবাহ আৰু বিবাহ বিচ্ছেদৰ বিষয়ে কিয় কথা পাতিব লাগে? এইটো এটা অপৰাধ।